হাই বন্ধুসকল, বহুদিনৰ পিছত আপোনালোকৰ মাজত আহিলোঁ। যদি বৰ্তমান আপোনালোকে ছ'চিয়েল মিডিয়া চায় বা ইউটিউব চায়, তাতে চাব এই যে ধুবুৰীৰ কেইটামান ল'ৰাই ভিডিঅ' বনাই কি আহমেদ আলী নে কিবা নাম আছিল, আৰু ৰাকিব কিবা কিবি নাম আছিল, আৰু শুকুৰ আলী, এইকেইটাৰ মাজত এনেকুৱা প্ৰতিযোগিতা চলিছে। কোনে কেনেকৈ কাৰোবাক বেয়াকৈ গালি দিব পাৰে, এই প্ৰতিযোগিতা। চাব সিহঁতৰ ভাষা, যদি সিহঁতৰ ভিডিঅ'বোৰ আপোনালোকে ভালকৈ চায়, এই ভিডিঅ'বোৰ আপোনালোকৰ সপৰিয়ালে চাব নোৱাৰে, এনেকৈ সিহঁতৰ এটা ভাষা। গতিকে মই ক'ব বিচাৰিছোঁ এই ব্যক্তিবোৰক বা এই ল'ৰাবোৰক যদি আপোনালোকে অতি সোনকালে যদি সিহঁতৰ এই ইউটিউব চেনেল বা সিহঁতক যদি আইনৰ বাবে ব্যৱস্থা নলয়, তেনেহ'লে এই অসমৰ যিটো হাতাপুৰীয়া সংস্কৃতি তাত ব্যাঘাত জন্মাৰ লগতে সিহঁতৰ যি ভাষা, এই ভাষাই আচলতে এই নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰক আচলতে ভাল পথত লৈ নাযাব, এতিয়া বেয়া পথতহে লৈ যাব। গতিকে মই ক'ব বিচাৰিছোঁ যে ইহঁতৰ এই অতি সোনকালে চৰকাৰে সিহঁতৰ সেই ব্যৱস্থাটো অলপ বন্ধ কৰি দিলে ভাল আছিল, যদি যাতে সিহঁতে গালি দিব নোৱাৰে। আৰু যিকোনো ছ'চিয়েল মিডিয়াত হওক, যিকোনো এটা লিমিট থাকিব লাগে, কিন্তু সিহঁতৰ লিমিটো পাৰ কৰি গৈছে। কোনে কাৰোবাক গালি দিব পাৰে, শুকুৰ আলী, আহমেদ আলী, ৰাকিব আৰু গোৱালপাৰাৰ কিবা নাম আছিল তো এইকেইটা। গতিকে